নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ নতুন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টোত আমি কিছুমান ঔষধি গুণসম্পন্ন ফলসমূহৰ অসমীয়া নাম ইংৰাজী অৰ্থৰ সৈতে জানিম আহক। বলক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰা যাওক। আজিৰ ভিডিঅ'টোৰ প্ৰথম শব্দটো হৈছে আটলাছ। ইংলিছত কোৱা হয় ৱাইল্ড সুইট শ্বপ। ৱাইল্ড সুইট শ্বপ। ইয়াৰ পিছৰ শব্দটো হৈছে জাপানী ফল। ইংলিছত পাৰ্চিমন। পাৰ্চিমন। বেল, ইয়াকতো সকলোৱে চিনি পায়। ইংলিছত উড এপল। উড এপল। কৰ্দৈ টেঙা। ইংলিছত ষ্টাৰ ফ্ৰুট। ষ্টাৰ ফ্ৰুট। ইয়াক চিনি পাইছেনে? ই হৈছে লেটিকো। ইংলিছত বাৰ্মিজ গ্ৰেপ। বাৰ্মিজ গ্ৰেপ। অমৰা। ইংলিছত হক প্লাম। হক প্লাম। তাল। ইংলিছত পালমাইৰা প্লাম। পালমাইৰা প্লাম। ইয়াক আমাৰ ফালে পমলখি বুলি কয়। ইংলিছত ইয়াক কোৱা হয় ষ্টাৰ গুজবেৰী। ষ্টাৰ গুজবেৰী। ই হৈছে আমলখি। ইংলিছত ইণ্ডিয়ান গুজবেৰী। ইণ্ডিয়ান গুজবেৰী। কলডিল। ই বাৰু ফলৰ শাৰীত নপৰে, চব্জিৰ শাৰীতেই পৰে। ইংলিছত ইয়াক কোৱা হয় বানানা ইনফ্ল'ৰেচেন্স। বানানা ইনফ্ল'ৰেচেন্স। ভোমোৰা। ই এবিধ খুবেই উপকাৰী ফল। আপোনালোকে চিনি পাইছেনে? ইংলিছত ইয়াক কোৱা হয় বিভিটাকি। বিভিটাকি। শিলিখা। ইয়াক ইংলিছত কোৱা হয় ইংকনাট। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।